हेलो नमस्कार मोर चेनेलলৈ बहुत बहुत आपनाक स्वागतम जनालो। আজি এটো ভিডিওত আপোনালোকৰ লগত আলোচনা কৰিম যে কোভিড ভ্যাকচিনৰ সাৰ্টিফিকেট সেকেন্ড ড'জ হোক বা ফাৰ্স্ট ড'জ হোক কেনেকৈ আপোনালোকে WhatsAppৰ জৰিয়তে ডাউনলোড কৰিব পাৰে বা ব্ৰাউজাৰত গৈ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে তাৰ দুটা নিয়ম মই এটো ভিডিওত শিকাম। গতিকে ভিডিওটো শেষলৈকে থাকিব বুলি আশা ৰাখিলোঁ। আজিকালি যতে নাযাক কিয় কৰোনাৰ যেটো সাৰ্টিফিকেট এটো লগা হৈছে গতিকে এটো আপোনালোকৰ মোবাইলত থকা অত্যন্ত জৰুৰী হৈ পৰিছে গতিকে আপোনালোকে এটো কেনেকৈ ডাউনলোড কৰিব WhatsAppৰ জৰিয়তে এটো ভিডিওত শিকাম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে এটো নাম্বাৰ সেভ কৰি ল'ব লাগিব। এটো নাম্বাৰ ভালদৰে চাই লওক। এটো নাম্বাৰ 9013151515 এটো নাম্বাৰ আগতে আপোনালোকে সেভ কৰি ল'ব লাগিব। যিকোনো এটা নাম দি সেভ কৰি ল'ব পাৰে। কোভিড সাৰ্টিফিকেট দি সেভ কৰি ল'লেই হ'ল। সেভ কৰাৰ পিছত আপোনালোকে WhatsAppত চলি যাব লাগিব। WhatsAppত যোৱাৰ পিছত এটো সাৰ্চ কৰি ইয়াত আনিব লাগিব যেটো কোভিড সাৰ্টিফিকেট আপোনালোকে সেভ কৰিছে। নাম্বাৰটো ৰেজিষ্ট্ৰেচন থাকিব লাগিব আৰু এটো নাম্বাৰত WhatsApp থাকিব লাগিব নহলে সাৰ্টিফিকেটটো ডাউনলোড নহয়। ইয়াত লিখিব সাৰ্টিফিকেট ডাউনলোড। সেন্ড কৰি দিব। সেন্ড কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা আপোনালোকৰ মেছেজ আহিব। তাৰ পিছত এটা আপোনাৰ মোবাইলত এটা OTP আহিব। OTP-টো ইয়াত লিখি দিব লাগিব। OTP-টো লিখি দি ইয়াত আপোনালোকে সেন্ড বটনত ক্লিক কৰি দিব। OTP-টি সেন্ড হৈ গ'ল। সেন্ড হোৱাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে কনফাৰ্মেশ্যন এটা মেছেজ দিব। ইয়াত আকৌ OTP পঠাইছে এটো ইনভ্যালিড OTP বুলি দেখুৱাই আছে গতিকে ৰিসেন্ট OTP-ত ক্লিক কৰিম। আকৌ এটা OTP দিব। OTP-টি দি আপোনালোকে এটো সেন্ড কৰি দিব। সেন্ড কৰি দিয়াৰ পিছত যদি আপোনালোকৰ 2-3 জনৰ নাম থাকে এটা নম্বৰত গতিকে আপোনালোকক সুধিব ষ্টাৰ মাৰ্ক দি কোনটোত লাগে। মই 2 নম্বৰটো লাগে গতিকে 2 লিখি ইয়াত সেন্ড কৰি দিম। আপোনালোকে যদি দুইটা লাগে তেতিয়া হলে দুইটা লাগিলে 1-2 দিব। দুইটাই আহি যাব। সাৰ্টিফিকেটটো আহি গ'ল। যদি আপোনালোকৰ এটা লাগে 1 লিখি দিব। ইয়াত সাৰ্টিফিকেটটো মাৰিলে দেখাই পাব ইয়াত সাৰ্টিফিকেটটো আহি গৈছে। এটো আছিল 1 নম্বৰ নিয়ম। গতিকে আৰু দ্বিতীয় কেনেকৈ ডাউনলোড কৰিব এটো মই শিকাই আছো। দ্বিতীয় পদ্ধতি হিচাপে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি ইয়াত সাৰ্চ কৰিব cowin.gov.in লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে পাব কিন্তু প্ৰথমটোত গুছি যাব। ইয়াত গুছি গ'লে আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট cowin-ৰ হেটো আহিব। গতিকে তাৰ পিছত তলত আপোনালোকে এনেকুৱা ধৰণৰ এটা হেৰি পাব ইন্টাৰফেস পাব যে বুক ইউৰ স্লট ইয়াত মাৰি দিব। ইয়াত মাৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ যেটো নাম্বাৰ দিয়া হৈছিল ভ্যাকচিন দিয়াৰ সময়ত এটো নাম্বাৰ আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এটা OTP আহিব। OTP-টো লিখি দিব। মই লিখাই আছো এটো নাম্বাৰ লিখি দি আছো। নাম্বাৰ লিখাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ এটা OTP যাব। OTP গৈ ইয়াত এন্টাৰ OTP-টো লিখা থাকিব। ইয়াত OTP-টো মাৰি দি আপোনালোকে সাৰ্টিফিকেটটো ডাউনলোড কৰিব। মই OTP-টো মাৰি দি আছো। তাৰ পিছত OTP-টো দি ইয়াত ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰিব। OTP দিয়াৰ পিছত আপোনালোকৰ ভেৰিফাই হোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব। ইয়াত 2-4টা নাম দেখুৱাব কোনটো আপোনালোকৰ নামটো লাগে গতিকে যেটো লাগে হেটোত ক্লিক কৰি ইয়াত ফাৰ্স্ট ড'জ দিছে নে সেকেন্ড ড'জ দিছে। ইয়াত ফাৰ্স্ট ড'জ দিয়া আছে গতিকে সেকেন্ড ড'জটো ৰং ৰেড হৈ আছে। সেকেন্ড ড'জৰ তাৰিখ হোৱা নাই। গতিকে আপোনালোকৰ ফাৰ্স্ট ড'জৰ সাৰ্টিফিকেটটো লাগে। ইয়াত সাৰ্টিফিকেটত ক্লিক কৰিব। ক্লিক কৰি ইয়াত ডাউনলোড অপচনটো দেখা পাব। ইয়াত ডাউনলোড মাৰি দিলে ডাউনলোড হৈ যাব। গতিকে PDF-টো এনেকৈ ডাউনলোড। গতিকে ভিডিওটো যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব। আগন্তুক এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিব।